নমস্কাৰ বন্ধু বান্ধৱীসকল, প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজি মই আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ, সেইটো হ'ল চিকেন পকৰা। ইয়াৰ বাবে মই বনলেছ চিকেন কিছুমান লৈছোঁ, এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে এনেকৈ সৰু সৰুকৈ কাটি ল'ব। তাৰপিছত অকণমান নহৰু আৰু আদা লৈ লৈছোঁ। এইখিনি মই এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত মই দি দিছোঁ গোটেইখিনি নহৰু আৰু আদাখিনি। এইখিনি মই এতিয়া মিক্সিত দি দিম নহৰু আৰু আদাখিনি। এয়া মোৰ নহৰু আৰু আদাখিনি ৰেডি হৈ গ'ল। এতিয়া নেক্সট প্ৰচেছলৈ আহোঁ। এতিয়া চিকেন পকৰাৰ কাৰণে কৰ্ণফ্ল'ৰ পাউডাৰ লাগিব। মই কৰ্ণফ্ল'ৰ পাউডাৰ ইম্পৰ্টেণ্ট। তো এতিয়া মই চিকেনখিনি লৈ লৈছোঁ। চিকেনখিনি মই অকণমান সময় মেৰিনেট কৰি থৈ দিম। তাৰ বাবে লাগিব আপোনালোকক অকণমান নিমখ, এইটো টেষ্ট অনুসৰি নিমখটো যিখিনি লাগে নিমখখিনি দি দিব। তাৰপিছত অকণমান হালধি, কালাৰটোৰ কাৰণেও লাগে অকণমান হালধি, আৰু অকণমান জিৰা গুড়ি, অকণমান আমি জিৰাৰ গুড়ি দি দিলোঁ, আৰু অকণমান স্লাইড ধনিয়াৰ গুড়ি দি দিলোঁ তাত। বাছ এইখিনি মছলাৰ ভিতৰত মই এড কৰিলোঁ। আৰু অলপমান ৰেড চিলি পাউডাৰ মই বেছি দিয়া নাই, কম পৰিমাণৰ দিছোঁ। আৰু এতিয়া মই গ্ৰাইণ্ড কৰি থোৱা আদা নহৰুখিনি মই পকৰিখিনি দি দিম। আপোনালোকে এতিয়া এইখিনি ভালদৰে মিক্স কৰি লওক। মিক্স কৰাৰ পিছত আমি কিছু সময়ৰ বাবে এইটো ছেট কৰিবৰ কাৰণে থৈ দিম। এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া এইখিনি ৰেডি হৈছে, এইখিনি হৈ গ'ল। এতিয়া আমি এইখিনি অকণমান সময় থৈ দিম। এইখিনি মই ওলাই ল'লোঁ। এতিয়া মই ইয়াত আমাৰ যিটো কৰ্ণফ্ল'ৰ পাউডাৰ আছিলে, সেইটো কৰ্ণফ্ল'ৰ পাউডাৰ ইয়াত যিখিনি পৰিমাণৰ লাগে মই দি দিলোঁ। এতিয়া এইখিনি মই মিক্স কৰি ল'ম ভালদৰে কৰ্ণফ্ল'ৰ পাউডাৰ দি। এইখিনিত অকণমান আপোনালোকে যদি বিচাৰে কণী অকণমান দি দিব পাৰে। কণীটো দিলে ইয়াৰ টেষ্টটো অকণমান বেলেগ হয়, কিন্তু মই আজি উইদাউট কণী বনাইছোঁ, উইদাউট এগ। কিন্তু এইখিনি যিহেতু অকণমান ড্ৰাই হৈ যায়, তাৰ বাবে মই যেতিয়া মই ভালদৰে মিক্স কৰি ল'ম, তাৰপিছত অকণমান স্লাইড পানী দি দিম, যাতে বস্তুখিনি লাগি ধৰে। বেছি নিদিওঁ, জাষ্ট 1 স্পুন পানী দি দিম। আপোনালোকৰ ঘৰত যদি কণী থাকে আপোনালোকে কণী ট্ৰাই কৰিব পাৰে। কণী দিলে টেষ্টটো অকণমান বেলেগ হয়, কিন্তু মই আজি অকণমান পানীৰে বনাব বিচাৰিছোঁ। বাছ আপোনালোকে এইখিনিমান পানী দি দিব, বাছ হৈ যাব। এতিয়া আপোনালোকে ভালদৰে কৰ্ণফ্ল'ৰখিনি চিকেনৰ লগত ভালদৰে মিক্স কৰক। এনেদৰে মই গোটেইখিনি মিক্স কৰি ল'লোঁ ধুনীয়াকৈ। এইখিনি ভালদৰে মিক্স হৈ গৈছে, আৰু কৰ্ণফ্ল'ৰ আৰু চিকেনখিনি ধুনীয়াকৈ কৰ্ণফ্ল'ৰখিনি লাগি ধৰিছে। এতিয়া এইখিনি আপোনাৰ ৰেডি হৈ গৈছে। এতিয়া মই এইখিনি থৈ দিলোঁ অকণমান সময়ৰ বাবে। এতিয়া মই কেৰাহীটো বহাই দিছোঁ। কেৰাহীটো গৰম হ'বলৈ দিছোঁ। মই ইয়াত অকণমান তেল দি দিলোঁ। পকৰাখিনিৰ বাবে যিখিনি তেলৰ ইম্পৰ্টেণ্ট হয় সেইখিনি আপোনালোকে দি দিব। সেইখিনি তেলত মোৰ চিকেন পকৰাখিনি হৈ যাব। এতিয়া মোৰ তেলখিনি প্ৰায় গৰম হৈছে। এতিয়া মই চিকেন পকৰাকেইটা এটা এটাকৈ তেলখিনি দি দিম।
এনেদৰে পকোৰাকেইটা চিকেন তেলখিনিত মই দি দিলোঁ। গোটেইখিনি চিকেন মই একেবাৰতে দি দিলোঁ, আপোনালোকে এবাৰতো দিব পাৰে। এনেদৰে তেলটো যেতিয়া গৰম হ'ব তেতিয়া আপোনালোকে চিকেনবিলাক ধুনীয়াকৈ এনেদৰে দি দিব তেলখিনিৰ ওপৰত। মই কৰ্ণফ্ল'ৰখিনি লগাই ধুনীয়াকৈ তেলখিনি দি দিলোঁ। মই গোটেইখিনি চিকেনেই দি দিলোঁ। এতিয়া জুইটো অকণমান কমকৈ দি আপোনালোকে চিকেনখিনি ভালদৰে ফ্ৰাই হ'ব থৈ দিয়ক। বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটোত নতুন, প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়া পকোৰাখিনি মই অকণমান লৰাই দিছোঁ আৰু কম জুইত ভালদৰে ভাজিবলৈ দি দিছোঁ। এতিয়া মই পকোৰাকেইটা ওলটাই দিছোঁ। তাই আকৌ অকণমান সময় কম জুইত ভাজিব লাগিব। তেতিয়া পকোৰাকেইটা ভিতৰৰ পৰা যাতে মানে ভজা নুভজাকৈ নাথাকে, ভিতৰৰ পৰা গোটেইখিনি চিকেন ভজা যায়, সেইবাবে অকণমান কম জুইত ভাজিলে চিকেনখিনি ধুনীয়াকৈ ফ্ৰাই হৈ যায়। মোৰ চিকেনখিনি মই লৰাই আছোঁ মাজে মাজে, আপোনালোকে এনেদৰে লৰাই থাকিব। আৰু শেষৰ ফালে জুইটো অকণমান বঢ়াই দিব। এতিয়া মোৰ চিকেনখিনি ভিতৰৰ পৰা ভালদৰে ফ্ৰাই হৈ গৈছে। এতিয়া মই কালাৰটোৰ বাবে অকণমান ফ্ৰাই কৰিম। একেবাৰে ইজি হয় চিকেন পকোৰাৰ ৰেচিপিটো, মই একেবাৰে ইজি ধৰণে দিছোঁ, এনেদৰে ট্ৰাই কৰি চাব। এতিয়া চাওক, পকোৰাকেইটা খুব ধুনীয়াকৈ কালাৰো আহিছে আৰু ভিতৰৰ পৰাও ধুনীয়াকৈ ফ্ৰাই হৈছে। এতিয়া মই এইকেইটা ধুনীয়াকৈ নমাই দিছোঁ। মোৰ চিকেন পকোৰাকেইটা ৰেডি হৈছে খাবৰ বাবে। অতি কম সময়ত ৰেডি হোৱা এটা ৰেচিপি, আপোনালোকে প্লিজ এবাৰ ট্ৰাই কৰি চাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে পকোৰাকেইটা। মোৰ পকোৰা এতিয়া ৰেডি খাবলৈ। এয়া মোৰ চিকেন পকোৰা। থেংক ইউ, আৰু প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।